ভৈয়ামলৈ বৰ মনত পৰিছে। ভৈয়ামত মোৰ পুনাৰতী আৰু জয়াৰ কিবা হৈছে নেকি অঘটন? হৌৱা আকাশত দেখোন কলা ডাৱৰে আৱৰি ধৰিছে। সঁচাকৈ মোৰ পুনাৰতী আৰু জয়াৰ কিবা হৈছে নেকি অঘটন? ডালিমী ডালিমী মই ভৈয়ামলৈ যাব লাগিব। ডালিমী ভৈয়ামত জানো তই বোকা পানী খচিব পাৰিবি? কি কথা কবি অ ডালিমী? ধুনীয়া নাম দি মাতিবি? কি নাম দি মাতিবিনো? নকওঁ অ ডালিমী, কচোন। কেঁচা সোণ কাক কয় জানো ডালিমী? কাক কয় কেঁচা সোণ? ডালিমী দুৰ্ভগীয়া সৰল প্ৰকৃতিৰ এই দেখাত মৰমী ছাগলী তুলি আনিছ। কেঁচা চেনেহৰ চেচনি ঢালি মৰম সানিছ। আৰু তই কৈছ মই তহঁতক পাহৰি দেৰি হৈছে মই যাব লাগিব ডালিমী মই যাব লাগিব।
বতা তাৰ যে সুফল এতিয়াও নুফুলিল ভাইটিবোৰ এতিয়াও সময় আছে স্বৰ্গদেৱ ঈশ্বৰ এই সময়ত কেতিয়া ডাঙৰীয়া দিনে ৰাতিয়ে সপোনে দি থাকে চিন্তা চিন্তা কেৱল গদাপানীৰ চিন্তা এই ৰাজমুকুটৰ যদি এই মূল্য এই ৰাজমুকুট দিশৰ সোঁতত উঠুৱাই দিয়ক ডাঙৰীয়া স্বৰ্গদেৱ ঈশ্বৰ এই ৰাজঘৰৰ চাউল খাই বন্দীয়ে চুলি পকাল এই ৰাজ বিষয়া স্বৰূপে এই বন্দীৰ গাত তিল মাত্ৰও যদি বিশ্বাস আছে স্বৰ্গদেৱ ঈশ্বৰ নিশ্চিন্ত থাকক কলংক ৰচনা কৰা প্ৰজাৰ মুখ চপা সাউদাং বৰুৱা তহঁতক এই ৰাজসভালৈ গদাৰ বাতৰি নিবেদন কৰিবলৈহে কৈছিলো তহঁতৰ অপদাৰ্থ কাহিনী শুনাবলৈ কোৱা নাছিলো সাউদাং বৰুৱা তহঁতৰ অক্ষমতা ক্ষমাৰ অযোগ্য তথাপিতো ক্ষমা কৰি দিছো শেষ নিশ্বাস শেষ মুহূৰ্তত হ'লেও জয়াৰ মুখৰ পৰা গদাৰ বাতৰি উলিয়াবই লাগিব নহ'লে তহঁতৰ প্ৰাণদণ্ড Saya!
Ipuri নাই জয়া ipuri নাই আজি ধর্ম নাই আজি ঈশ্বর নাই আজি দেব দেবী নাই আজি একোৱেই নাই জয়া আজি ধর্ম থকা হলে জয়া তোমার এই থকা নহলে জয়া প্রভু জয়া আপনি আপনি ভগবান আপনি এই সকাল পরকাল ইয়ার কারণে তুমি মুখ লগা হসবাই নাগিনীরা সরোবৰত লুকুৱাই ৰাখিছিলা জয়া মই কি ভুল কৰিলো জয়া যাৰ বাবে তুমি মোক অকলশৰীয়া কৰি এৰি যাব খুজিছা জয়া তোমাৰ মোলৈ অকল বেয়া লগা নাই ৰে জয়া 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 জন্ম